নমস্কাৰ, মই আজি ভোৰতাল নৃত্যৰ বিষয়ে দুআষাৰমান ক'বলৈ ওলাইছোঁ। অসমৰ সত্ৰীয়া সংস্কৃতিৰ ক্ষেত্ৰত নৰহৰি বুঢ়া ভকতৰ নাম সুবিদিত আৰু সমাদৃত। তেখেতেই ভোৰতাল নৃত্যৰ সৃষ্টি কৰি দৰ্শকক চমৎকাৰ লগাইছিল। নৰহৰি বুঢ়া ভকতে কৃষ্ণ নৃত্য, দশাৱতাৰ নৃত্য আৰু ভোৰতাল নৃত্যৰ শিল্পীৰূপে জনপ্ৰিয়তাৰ শীৰ্ষত আৰোহণ কৰিছিল। এই বুঢ়া ভকতে ভোৰতাল নৃত্যৰ অসমতে নহয়, ভাৰতৰ বিভিন্ন প্ৰান্ততো সুধীজনৰ আগত সেই নৃত্যটি পৰিৱেশন কৰি প্ৰশংসাৰ পুষ্পমাল্য কঢ়িয়াই আনি অসম মাতৃৰ শ্ৰীচৰণত অৰ্পণ কৰিছিল। বৰপেটা সত্ৰৰ ভোৰতাল নৃত্য সম্বন্ধে স্বৰ্গীয় পুৰুষোত্তম দাসদেৱে এনেদৰে কৈছিল: ফণী তালুকদাৰ আৰু মই দুয়ো নৃত্যটিৰ মূল পৰিকল্পনাকাৰী। তৃতীয় দশকৰ শেষৰ ফালে আমি যেতিয়া যৌৱনৰ দুৱাৰদলিত উপনীত হৈছোঁ, তেতিয়া বুঢ়া ভকত দেখাত বৰ ধুনীয়া আছিল, ৰূপৱান আছিল। বৰপেটাত এটা সুকুমাৰ কলা সংঘ স্থাপন কৰি তাত ফাংচন কৰি শেষত থিয়েটাৰ কৰিবলৈ মন মেলোঁ। বৰবজাৰত থকা মাৰোৱাৰী গুদামঘৰতে প্ৰথম থিয়েটাৰ হয় আৰু তাতে নৰহৰি বুঢ়া ভকতক এটা নতুন নৃত্য সৃষ্টি কৰিবলৈ কৈছিলোঁ। বৰপেটাত যে থিয় নাম গায়, তাত পাঠকজনে বজাই নাচি বিভিন্ন ছন্দত গীত লগাই দিয়ে আৰু পালিসকলে চক্ৰাকাৰে পাঠকক ঘেৰি ধৰি হালি চালি নৃত্যৰ ছন্দত গীত ধৰে। আমাৰ এই নতুন নৃত্যটিৰ মূল আধাৰ হ'ব থিয় নামৰ সুৰ ছন্দ লয়লাস। থিয় নামৰ পাঠকজনে প্ৰকাৰান্তৰে নৃত্য কৰিব। তেওঁৰ হাতত ভোৰতাল থাকিব, কিন্তু নবজাব। ভোৰতালযোৰ ঘূৰাই পকাই তেওঁৰ সুবিধামতে ছন্দৰহে সৃষ্টি কৰিব। মুখত গীত নাথাকিব, থাকিব অভিব্যক্তি। চকুৰে সেই অভিব্যক্তিৰ পূৰ্ণ প্ৰকাশ কৰিব। সেই ছন্দৰ ঢৌ তুলিব শৰীৰৰ বিভিন্ন ভংগীমাই। তেওঁৰ লগত থিয় নামৰ পালি আৰু গীতৰ ধ্বনি নাথাকিব, থাকিব বেকগ্ৰাউণ্ডত যন্ত্ৰ সংগীতৰ ধ্বনি। অৱশ্যে মুখ্য বাদ্য নেগেৰা আৰু তাল থাকিব। সীমিত শব্দত যাতে অইন যন্ত্ৰৰ ধ্বনি ভোৰতাল আৰু নেগেৰা শব্দত মাৰ নাযায়। থিয় নামৰ ওপৰত ভেটিত কৰি সুৰ সৃষ্টি কৰা হ'ব। যিটো সুৰ যন্ত্ৰৰে বজোৱা হ'ব, নৃত্যটিৰ পূৰ্ণ প্ৰকাশৰ বাবে আৱশ্যক হ'লে যিকোনো সত্ৰীয়া নৃত্যৰ পৰা কিবা অলপ আনি তাত যোগ কৰিব লাগিব, কিন্তু চকুত লগাকৈ আৰু মানুহে ধৰিব নোৱাৰাকৈ প্ৰয়োগ কৰিব লাগিব। সাজ পোছাক জাক-জমকতাপূৰ্ণ নহ'ব, তাৰ পৰিৱৰ্তে সত্ৰীয়া পৰিৱেশৰ লগত খাপ খোৱা সাত্ত্বিক পৰ্যায়ৰ হ'ব লাগিব। মূৰত পাগুৰি বা টুপি নাথাকিব, খালী গাত এখন চেলেং চাদৰ থাকিব। বুঢ়া ভকতে উদংগাৰে এই নাচ নাচিছিল, কাৰণ দেখাত তেখেত বৰ শুৱনি আছিল। কপালত চন্দনৰ এটা ফোঁটহে লৈছিল, আন